হয়, এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আছোঁ এক বিগ ব্ৰেকিং নিউজ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাড়াকুৰি বজাৰত মালবাহী ট্ৰাকৰ খুন্দাত 5জনকৈ মানুহ এক্সিডেণ্ট হৈছে। আপোনালোকে চাব পাৰে, এইটো ভাড়াকুৰি বজাৰত মানে এটা অল্টো গাড়ীৰ লগতে আৰু এখন বাইক খুন্দিয়াই লৈ গৈছে। 5জনকৈ মানুহ আহত হৈছে। ইতিমধ্যে জনা গৈছে যে 2জন মানুহৰ মৃত্যু হৈছে। তো ভয়ংকৰ এক্সিডেণ্ট হৈছে। এইটো আপোনালোকে চাব পাৰে ভাড়াকুৰি বজাৰত। এইটো মালবাহী ট্ৰাক হয়, মানে আলু ভৰ্তি এটা ট্ৰাক আছে। এই ট্ৰাকে এটা অল্টো গাড়ী আৰু লগতে এখন বাইক মুহূৰ্তে লৈ যায় আৰু লগতে 5জন মানুহ এক্সিডেণ্ট হৈছে। আপোনালোকে চাব পাৰে কিমান ভয়ংকৰ এক্সিডেণ্ট হৈছে। এইটো হয় কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাড়াকুৰি বজাৰত। তো আপোনালোকে চাব পাৰে কিমান ভয়ংকৰ এক্সিডেণ্ট হৈছে। আপোনালোকে চাব পাৰে ইয়াতে হাজাৰ হাজাৰ মানুহ ইয়াতে ভিৰ হৈছে আহি কিনে। ইতিমধ্যে জনা গৈছে যে 2জন মানুহ মৃত্যু হৈছে আৰু লগতে 3জন মানুহ ইয়াতে আহত হৈছে। চাব পাৰে কিমান ভয়ংকৰ দৃশ্য।